মৰ্ণিং মিষ্টাৰ মিছেছ গগৈ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হাই কৈ দিয়া, হাই কৈ দিয়া। সেইটো দেহা সি আজি সোনকালে উঠিলে কাৰণ আজি তাৰ দেউতাক আহিব যে সেইটো কাৰণে। আৰু আমিও ভাত পানী খাই বৈ আজৰি। এতিয়া বৰষুণ দি আছে সেইকাৰণে আমি এনেই বহি আছোঁ। এইটো মোৰ কলিজাটো কি খাইছা? কি খাইছা? চব কোনে দিলে? এনাই দিলে। আজি তোমাৰ দিতা আহিব নি? ঠিক আছে তেনেহ'লে আমি আজি দিনটো কি কি কৰোঁ চাই থাকোঁচোন বলক। আম কাটিছে নি? আজি আম খাব লাগিব দেই। বাহ, খাবলৈও টেষ্টি হ'ব। মিঠা চাগে হয় নাই? মজা হৈছে দেই, এইটো আৰু মিঠাও। কিন্তু এনেকৈও ভাল লাগে। আমি গোটেই সদায় খাই হয় নি? অকণমান বেয়া ওলাইছে অকণমান। মই এতিয়া আম খাম, বহুত মিঠা। আৰু এটুকুৰা খাব? খাই দিয়ক এতিয়া চাওক। আৰু আমি দিব লাগিব যেনেকৈ নহৰু আদা আৰু পিঁয়াজৰ কেঁচা গোন্ধটো যায়। আৰু এতিয়া ইয়াৰ কেঁচা ভাৱটো গুচি গৈছে। এতিয়া আমি ইয়াত মাংসখিনি দি দিম, যিখিনি আমি আগতে ফ্ৰাই কৰিয়ে থৈছোঁ। আৰু আলু কেইটুকুৰা মই নমাৰ আগে আগে দি দিম কাৰণ এইখিনি অলৰেডি সিজিয়ে আছে। গোটেইখিনি নাখাওঁ বাৰু অকলে, গোটেই খাব। এতিয়া খাবহে লাগে আৰু। নাৰিকলৰ লগত ম'ম' বনাইছে। অনো কি বনাইছা? ম'ম' তুমি বনাইছা? বনাইছে মই চাই আছো। আৰু এই যে কলখিনি দেখিছে, সেইদিনাখনো দেখিছিলে আজিও দেখিছে। এই কলখিনি ঘৰৰ কল হয়, পকিবৰ কাৰণে ইয়াতে থৈ দিছে এনেকৈ। সেয়া মাংস। দেহা ম'ম' বনাইছা নি? তুমি বনাইছা? কি চাই আছে কালাৰটো উঠিছেনে বাৰু? উঠিছে উঠিছে। আৰু অকণ পানীটো শুকালে ভাল হ'ব হয় নাই? পানীটো শুকাব লাগিব।
মন দি টিভি চাই আছে। কি চাইছে অ'? এতিয়া আমাৰ খানা ৰেডি আৰু এতিয়া আছে আমাৰ পোলাও আৰু মুৰ্গী মাংস, চাটনি আৰু দাইল। দাইলটো অনা নহ'লে। দাইলটো টেবুলত আছে আৰু এয়া মায়ে চবলৈকে বাঢ়িছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।